চেকো দেখি পোৱা নাই, ইমানে ধূলি হৈ গৈছে। বলি দিবলৈ মানুহবোৰ ৰখি আছে, এটা এটা কৰি পাইছে। তাই ভিতৰৰ পৰা এইটো ইয়ালৈকে চব বলি দিবলৈ ৰখি আছে। দুই চাইডেও গাড়ী ইমান লাইন লাগি আছে, নাই কমেও 1 কিলোমিটাৰমান হ'ব। বাবু পূজাৰ বিষয়ে বাবু পূজাটো আজিয়ে নে অতীজৰ পৰাই আছে। আজি ব্ৰিটিছ চৰকাৰ পাতিছিল এই পূজাখন। তেতিয়াৰ পৰা এই দেওবাৰ এটাত ডিচেম্বৰৰ ছেকেণ্ড সপ্তাহত আৰু পাতে, দেওবাৰ এটাত পৰে। তেওঁলোকে পতা আজি এতিয়া ন আজি কট পূজাৰী পাৰ হৈ গ'ল এনেকুৱা পাৰ হৈ পাতে। আৰু ৰাতি 10টাৰ পৰা মানুহ পুৰা গেদাৰিং হ'ব। 12টা বজাত পাছৰ পৰা চাকি জ্বলাব ৰাইজে, কাইলৈ গধূলিলৈকে হ'ব আৰু দেওবাৰ গধূলিলৈকে। বাবু মানে যিবিলাক চাৰ্ভিচ হোল্ডাৰ চাকৰিবিলাকে যিবিলাক বাবু সেয়া আচলতে পূজাখন বাগানীয়া পূজা আছিলে। বাগানৰবিলাক ব্ৰিটিছ চৰকাৰ বাগানৰ তেতিয়া পাতিছিলে। বাবুবিলাকে আহে, তেতিয়া চাকৰিয়ালবিলাকে আহে। চাকৰিয়ালৰ কাৰণে এই দেওবাৰ এটাত হলিডে এটাত মানে পতা হৈছে। আমি এতিয়া ওলাই গ'লোঁ বাবু পূজাৰ কাৰণে। আমাৰ দেৰি হৈ গ'ল, 8টা বাজি গ'ল, কিন্তু একো নাই, গোটেই দিনটো পূজা আছে। আজি আমাৰ ড্ৰাইভ কৰি আছে অমন, আমাৰ লগত আছে আশীষ বৰ্মা। এইফালে আপোনালোকে খোজকাঢ়ি যাব পাৰে যদি যায়, কিন্তু এইফালে বাইক গাড়ী যাব দিয়া নাই। আপোনাৰ এইফালে বাইক গাড়ী যাব দিয়া নাই। চাওক ভিৰ চাওক, দুই চাইডেও গাড়ী ইমান লাইন লাগি আছে, ক'ৰলৈকে লাইন লাগি আছে মই আপোনালোক দেখাই দিছোঁ। একেবাৰে নাই কমেও 1 কিলোমিটাৰমান হ'ব। আমি ফাইনেলি পাই গ'লোঁ জেগাটো। এইফালে আপোনাৰ চিধা গ'লে ব্ৰিজ পাইগৈ। এতিয়া আমি লেফ্ট লৈছোঁ। কেনেকৈ ভিৰ আছে যদি ডাবল যায় তেন্তে পূৰা হেৰি হৈ যাব। ইমান সৰু ৰাস্তাটো ইমান ডাঙৰ বাছ সোমাই দিছে। চেকো দেখি পোৱা নাই, ইমানে ধূলি হৈ গৈছে। ইফালৰ পৰা আৰু এণ্ট্ৰি নাই, আমি ইয়াতে বাইকবোৰ থ'ব লাগিব। আমি এতিয়া বাইক থৈ মেলি এইটো এইফালে খোজকাঢ়ি গৈ আছোঁ। ইয়াত বেছি দূৰ নাই আৰু পামগৈ, কিন্তু বহুত ধূলি হয় দেই ৰাস্তা, বহুত ধূলি খালোঁ আমি। অমনৰ পৰাতো 1 কেজি ধূলি ওলাইছে, 1 কেজি ধূলি ওলাইছে চুৱেটাৰটোৰ পৰা। ভিৰ দেখিছে নাই? আমি তাত সোমাব লাগিব ভিতৰত, কিন্তু তাৰ আগতে আমি কিবা লৈ লওঁ, পূজা সামগ্ৰীবোৰ লৈ লওঁ, তাৰপিছত তাৰ ভিতৰত পোৱাত ঠেলা ঠেলি হৈ গৈছে। এতিয়া আমি মেইন খানটো ভিৰটো চাওঁ। এইটো গাইছ এটা বলি যোনে দিবলগীয়া আছে, সিহঁতৰ লাইনটো চাওক। একেবাৰে ভিতৰত থানৰ পৰা এইটো ইয়ালৈকে চব বলি দিবলৈ ৰখি আছে। একদম বাহিৰলৈকে আছে পুৰা। এইটো গাইছ মই আপোনালোকক কালি দেখাইছিলোঁ, তাত বলি দিবলৈ মানুহবোৰ ৰখি আছে, এটা এটা কৰি পাইছে। টাইম বহুত দীঘল লাইন লাগি আছে তাত, এজন কৰি তাত সোমাব দি আছে।
লাইন আপোনাৰ বলিৰ কাৰণে লাইন ভিতৰলৈকে আছে পুৰা লাইন লাগি আছে বলি দিব ফুটটো লগাই ল'লোঁ আমি ইয়াত গোটেই মানুহবোৰে পূজা দি আছে গাইজ এইটো গছটোৰ তলতে পূজা হৈ আছে 10টা বাজি গ'ল হ'লেও পূৰা ভিৰ এতিয়াও পূৰা ভিৰ হৈয়ে আছে দিব পৰা আছে ভিৰটো আপোনালোকক কিন্তু এইফালে এটা ভাল কৰিছে যে এইফালে বাইক গাড়ী আহিবলৈ দিয়া নাই নহ'লে আৰু বেছি ভিৰ হৈ গ'ল ইয়াত আপোনাৰ 108 ফায়াৰ ব্ৰিগেড গোটেইখিনি দি থোৱা আছে ইন কেছ যদি কাৰোবাৰ ইমাৰ্জেঞ্চি হৈ যায় গাইজ আমি এতিয়া হেৰি থানৰ পৰা ওলাই গ'লোঁ থানৰ পৰা ওলাই মেলি আমি এতিয়া অলপ খালী জেগাত গৈ পেলাই ড্ৰোনটো উৰাম এতিয়া আপোনালোকক দেখাম ভাল হ'ব গাইজ আপোনালোকে চালে ড্ৰোন ভিউটো কেনেকুৱা লাগিলে কিমান ভিৰ মানুহ এতিয়াতো বহুতখিনি কমি গ'ল 10টা বাজি গ'ল যে ৰাতিপুৱা টাইমত 12টাৰ পৰা আপোনাৰ 8টালৈকে বহুত ভিৰ থাকে এতিয়া খুব কমেই মানুহ দেখিলে আপোনালোকে মই দেখালোঁ ড্ৰোনত যোৱা বছৰৰ দৰে এইবছৰ ইমান ভিৰ নাই ভালে হৈছে পূজা আৰু বহুত দূৰৰ পৰা আহিছে মানুহ দূৰৰ পৰা মানে আমিতো নগাঁও নাম্বাৰ প্লেটো দেখিছোঁ গাড়ী এনেকুৱা ৰিজাৰ্ভ কৰি আহিছে পূৰা বিশ্বনাথ বহুত দূৰৰ পৰা আহিছে আহি গ'লেও এতিয়া ৰাতিপুৱাই আহি পূজা কৰি মেলি যায়গৈ গোটেই এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ আৰু বেছি দেৰি ৰখা ৰখি কৰি নাথাকিম আমি আচলতে ইয়াত ইমান দূৰ পৰা মানুহ আহে এটি পূজা চূজা কৰি মেলি একেবাৰে পিকনিক চিকনিক খাই লয় আৰু তাৰপিছত ধুনীয়াকৈ আজৰি হৈ মেলি যায় খানা চানা খাই যায় পূৰা এইটো চাইডে আপুনি দেখিব পাৰিছে মথাৰি চাইডে পূৰা মানুহে বহি উঠিছে তো গাইজ আমি ওলাই গ'লোঁ এতিয়া ইয়াৰ পৰা যাওঁ ভাল লাগিলে আহি পূজা কৰিলোঁ আপোনালোকক দেখুৱালোঁ ক'ত কি আছে বাকী আপোনালোকে যদি ভাল লাগিলে ভিডিঅ'টো ক'ব ফিউচাৰত এনেকুৱা আপোনালোকক কালচাৰেল ব্লগছবোৰ দেখাই থাকিম মই বাই গাইজ দেখিছেনে ধূলি